আমাৰ চাংঘৰ গোটেই দেখা নাই চাংঘৰ চাই অকণমানি চাংঘৰ এটা আছে আমাৰ ঘৰ নহয় আৰু এইটো ন অকণমান নমস্কাৰ সকলোকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনাই মই ৰশ্মি পুনৰবাৰ স্বাগতম জনাইছো আন এটি কাতি বিহু বিশেষ ভিডিঅ'লে আৰু আপোনালোকে চাই আছে আমাৰ চেনেল ৰশ্মিভা কি কৰিছা কি কৰিছা কাম কৰিছা কি কাম কৰিছা কাম কৰিছে I don't know তুমি কি কৰিছা কি কৰিছা তুমি ভাল লোৱা নে বেয়া লোৱা কৈ দিয়া তুমি ভাল লোৱা নে বেয়া লোৱা পেটত জেপ বিচাৰি ফুৰিছে ভৰাবলে যাওগে ক'ত যোৱাগে যাওগে দেই তোমাৰ পেণ্টত জেপে নাই ক'ত ভৰালা সেইটো যাওঁ জেপত ATM ভৰাই লৈছে এইটো বায়ে তুলসী গছ ৰুই আছে তুলসী ৰুইছে এইটো আমাৰ মুনু বাই এইটো চোন মুনু বাই তুলসী ভেটি বনাই তুলসী ৰুই জহা চাউল কেইটামান তিয়াই লৈছোঁ পিঠা কৰিবৰ বাবে কেতিয়া কাটিলে গমেই নাপালোঁ কেনেকৈ তেজ ওলাইছে তেজ ওলাই শুকাই গৈছে বিহু বুলি বিশেষ একো আয়োজন নাই জাষ্ট নিয়মটো কৰিম আৰু তৰাপাত কেইটামান শুকাই থৈছিলোঁ চাই আহোঁচোন শুকাইছে নাই তৰাপাত আনি থৈছোঁ তৰা পিঠা বনাম মানে চাউলটো এনেধৰণে শুকুৱাই থৈছিলোঁ শুকালে চাগে আৰু শুকালে মানে অলপমান বেছিয়ে শুকালে নেকি পূৰা শুকাই খৰখৰীয়া হৈ গ'ল এইটোৱে আচলতে কাটিলে মোক এইটো ধুওঁতে মানে ইয়াতে লাগি গ'ল নেকি আঙুলিটো মানে অকণমান লাগি যোৱাৰ দৰে লাগিছিলে অকণমান বিষ এটা হৈছিলে কিন্তু মই ইমান মাইণ্ড নকৰিলোঁ মানে কাটিছে বুলি ভবা নাই আৰু অকণমান লাগিলে আৰু হ'ব আৰু বুলি ভাবিলোঁ কিন্তু পিছতেহে দেখিছোঁ পূৰা একদম তেজ হৈ গ'ল এইটো আচলতে মোক কাটিছে আচলতে তৰা পিঠাৰ বাবে বৰা চাউল ল'ব লাগে কিন্তু মই মানে কি বৰা চাউলটো বেছি আঠা হয় খাবলৈও কিবা ভাল নালাগে সেইটো কাৰণে জহা চাউল দিছোঁ কাৰণ জহা চাউলৰ ধুনীয়া গোন্ধ এটাও আহি থাকে খাবলৈও ভাল লাগে আৰু অন্তত পেটৰ কণ্ডিশ্যনটো ভালকৈ থাকে আৰু গতিকে মই জহা চাউলেৰে চলাই দিম আজিকালি সকলোৱে পিঠা বনাবলৈ এক্সপাৰ্টে হয় কাৰণ ইউটিউব চাইটো সকলোৱে মানে জনাই হৈ যায় মই বাৰু এইবিলাকত ইমান এক্সপাৰ্টে নহয় দেই কিন্তু মানে কি মিচিং খাদ্য বুলি ক'লে যেনে পুৰা পিন মানে তৰাপাতত বনোৱা ভাত আৰু তৰা পিঠা বুলি ক'লে সকলোৱে এটা আগ্ৰহ প্ৰকাশ কৰা দেখা যায় আৰু সকলোৱে মানে জানিবলৈ ইচ্ছা কৰে খাবলৈও মন কৰে গতিকে মই জাষ্ট মানে আমাৰ মিচিংসকলেনো কাতি বিহুত কিদৰে তৰাপাতত তৰা পিঠা বনাই জাষ্ট তাকেহে দেখুৱাৰ অকণমান প্ৰয়াস কৰিছোঁ আন একো নহয় তৰা পিঠা বনাবৰ বাবে আমি খুন্দি লোৱা পিঠাগুড়িখিনিৰ লগতে মিক্সাৰ দি চেনি দি দিলোঁ ইয়াতে আৰু ৰুকি লোৱা নাৰিকল একেলগতে দি দিলোঁ আৰু এতিয়া পানী ঢালি আমাৰ এয়া মুনু বাই পূৰা সানি আছে আৰু পানী আৰু লাগিব অকণমান দি দিম পূৰা হেৰি হ'ব লাগিব বনাবলৈ একেবাৰে চিম্পল কেৰাহীত পানী তুলি উতলা পানীত লাহেকৈ দি দিলে হৈ গ'ল আৰু তৰাপাতত বান্ধি বান্ধি খাবলৈও সহজ বনাবলৈও সহজ খাবলৈও সহজ সকলোৱে খাব পাৰে মানে ইয়াত অকল চেনিহে থাকে যে আৰু কোনো তেল মছলা একো নাথাকে সকলোৱে খাব পাৰে পটাপট মেহেন্দি আঁকি একদম ৰেডি হৈছে এইটো আমাৰ চাংঘৰ গোটেই দেখা নাই চাংঘৰ চাই অকণমানি চাংঘৰ এটা আছে আমাৰ ঘৰ নহয় আৰু এইটো ন অকণমান এনেই জেগা অকণ আছে জাষ্ট মানে জুই ধৰিব পৰাকৈ হ'ব আমি পূৰা এনেধৰণে
তৰা পিঠা বনাবৰ বাবে সাজু হৈ গৈছোঁ হৈছে আৰু প্ৰায় ধুনীয়া হৈছে আৰু আমাৰ মানে এটা নিয়ম আজি যিমানে পথাৰত চাকি জ্বলাবলৈ আহিব ন চাকি জ্বলাবলৈ অহা যোৱা কৰিব মানে ৰাস্তাৰেদি যাব বা চোতালৰ আগেদি সকলোকে মাতি মাতি এই পিঠাটো মানে খাবলৈ দিয়া হয় এইটো আমাৰ নিয়ম হয়নে আৰু তুমি কিবা ক'ম বুলি কৈছিলা কৈ দিয়া আৰু মোৰ ফালৰ পৰা সকলোকে কাতি বিহুৰ আন্তৰিক শুভকামনা জনালোঁ ৱাও বঢ়িয়া এয়া প্ৰথম যাত্ৰা কৰিছে আমাৰ মুনুবাই মই আগত বিদাঙত বনাওঁ নহয় সেইটো কোৱা নাই আজি এইটো প্ৰথমটো তুমি বান্ধিবা প্ৰথমটো নহয় গোটেইকেইটা মই বান্ধিম কমাই দিয়া যিমান দূৰে ঠেকাই দিয়া দীঘলকৈ দিয়া তেতিয়া ওলাই নাযায় সেইটো পিছত দিব লাগে এইটো আগত দিব লাগে হ'ব একো নহয় মানে থাকিলে হ'ল তাৰমানে কি এইটো আগত দিলে হেৰি ওলাই যাব বুলি ভয় সেইকাৰণেহে কৈছোঁ মানে কেমেৰাটো গ'ল গাঁঠি দিব নালাগে পকাই থ'লে হ'ল এইটো হৈ গ'ল এটা টোপোলা হৈ গ'ল এইটো কাৰ ভাগ বা এটা সৰুকৈ ভাস্কৰ কাৰণে বনাই দিম এইটো আমাৰ ভাস্কৰে খাব মই ভিডিঅ' এডিটিং কৰি থাকোঁতে অলৰেডি এয়া বান্ধি শেষেই হৈ গৈছে আৰু শেষ হ'ব লৈছে মানে শেষ হ'লেই কথা এটা কওঁ বেয়া নাপাব আপোনালোকে বিশ্বাস নকৰিব পাৰে কেমেৰামেনে বেয়া নাপাব মোক কোনেও সহায় কৰা নাই আপোনালোকে বিশ্বাস নকৰিব পাৰে মই গোটেইকেইটা মই অকলে বনাইছোঁ কি তৰাপাত আনিছে এইটো কোমলীয়া তৰাপাত সেইটোৱে ভাল খাবলৈ ভাল চেণ্ট আহিব ধুনীয়াকৈ মোক কোনেও সহায় কৰা নাই আজি প্ৰায় শেষ হ'ব লৈছে মানে শেষ হ'লে এইটো শেষেই হ'ল আৰু লাষ্ট পিচ এইটো একচুৱেলি মানে কি হ'ল ভিডিঅ' কৰি থাকোঁতে ভিডিঅ' বহুত হৈ গ'ল সেইকাৰণে মানে ডিলিট কৰি আৰু এডিটিং কৰি থাকোঁতে মই এডিটিং কৰি থাকোঁতে তাই গোটেই মানে এয়া বনাই শেষেই কৰিলে আৰু শেষেই হৈ গ'ল মায়ে ভাবিছিলে মই বনাম আৰু তাই অকল এটাহে বনাব দিম মায়ে এডিটিং কৰি থাকোঁতে মই টেঙৰ কৰিলোঁ গোটেই সোপা বনাই দিলোঁ ঠিকেই বনাইছে ছোৱালীজনীয়ে খালি বনাওঁতে খোল খাই নগ'লে হয় বনাই থাকোঁতে খোল খাই নগ'লে হয় আৰু এয়া চাওক খোল খালে মই যে কি বনাইছোঁ মানে আজি কি হৈছে লিগাঙত ইমান ধুনীয়াকৈ বনাওঁ কিন্তু আজি মানে ভালকৈ বনাব নোৱাৰিছোঁ আৰু এই ডাঙৰটো মোৰ ভাগৰ আৰু এই সৰু তুমি অকল সন্ধিয়া হৈ গ'ল এতিয়া চাকি জ্বলাবলৈও হৈ গ'ল আৰু আমি এনেধৰণে চাকি জ্বলাবলৈও ৰেডি কৰিছোঁ প্ৰথমতে তুলসী ভেটিটোত দি লওঁগৈ পাছত বাকীকেইটা জ্বলাই থাকিম সন্ধিয়া নামিব হৈছে নহয় দেই মুচি থৈ আছে আৰু অকণমান মুচি লওঁ এইটো ভেটিত মই চাকি দি দিলোঁ আৰু এইফালে এইটো তুলসী ভেটিত আমাৰ টিমচিয়ে চাকি দিব এতিয়া হৈ গ'ল এইটো তেল জেগাই জেগাই দি যাওঁ বাছ হৈ গ'ল এইটো ঘৰত দিয়া মই এইটো ঘৰত দিম মানে ভাল পুনৰবাৰ সকলোলৈকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ কাতি বিহুৰ চাকিৰ পোহৰে সকলোৰে জীৱনৰ পৰা কঙালতাৰ দুখ হৰ্ষ বিষাদ নাশ কৰি সকলোৰে জীৱন পোহৰাই দিলক সকলোৰে জীৱন